গুড মৰ্ণিং গাইজ। আজি লাল চাহ কাপৰ পৰা ষ্টাৰ্ট কৰিলোঁ ভিডিঅ'টো আৰু এঠাইলৈ যোৱা কথা আছিল। আগৰ ভিডিঅ'ত কৈছিলোঁ তাকে আজি যাম বুলি ওলাইছোঁ আৰু এয়া কিনো পিন্ধিম তাকে দেখালোঁ আৰু কাপোৰ পিন্ধা মেলা হৈ গ'ল আৰু পিন্ধি অলপমান নতংকি কৰিলোঁ আৰু এয়া আমি যাবলৈ লৈছোঁ। আজি ৱেডাৰ ডাৱৰীয়া আৰু ইমান ধুনীয়া লাগিছে দেখিছেনে? গোটেই চাৰিওফালে সেউজীয়া সেউজীয়া হৈ আছে আৰু এই সেউজীয়া পৰিৱেশৰ মাজেৰে আমি গৈ আছোঁ। বহুদিনৰ পৰাই যাম ভাবি আছিলোঁ। আমি আজি গৈছোঁ চৰাইদেউ জিলাৰ জজলি মৰাণজান গাঁৱলৈ বুলি আৰু আজি তাত বহুদিনৰ পিছৰ আশাটো পূৰণ হ'ল আৰু যিহেতুকে বহুদিনৰ পৰাই যোৱা কথা আছিল তো আজি একেবাৰে যাওঁ বুলি একদম থিৰাং কৰিলোঁ। আৰু এই যে ভিডিঅ'টো কৰিছোঁ হয়, কিন্তু ট্ৰাইপডটো ভাগি থাকিল, যাৰ কাৰণে ভিডিঅ' কৰাত বহুত অসুবিধা হৈছে। মোবাইলটো হাতৰ পৰা পৰি যাব বুলি ভয় লাগিছিল। তথাপিতো অলপ আপোনালোকক দেখাইছোঁ। এয়া আমি দুয়োৱে গৈ আছোঁ আৰু যোৱাৰ পথত ইমানেই ডাঙৰকৈ বৰষুণ এজাক পালোঁ, দুয়োৱে তিতিলোঁ। তিতাৰ পাছত এয়া বাটচৰা এটা ৰাস্তাৰ কাষতে পাই আমি তাতে অলপ সময় ৰ'লোঁ। ৰোৱাৰ পাছত তাতে আমি দুকপমান ফটোও তুলিলোঁ। ফটো তোলাতে আপোনালোকক এড কৰি দিছোঁ ভিডিঅ'টোত, আপোনালোকে চাব। আৰু তাত গৈও ভিডিঅ' কৰিছিলোঁ, কিন্তু কিবা কাৰণবশতঃ ভিডিঅ'টো ডিলিট হৈ থাকিলে, যাৰ কাৰণে আপোনালোকক মই দেখাব নোৱাৰিলোঁ। এয়া আমি পালোহি মৰাণ টাউন আৰু যিহেতু বতৰটো খুবেই ধুনীয়া, ডাৱৰীয়া আৰু মানুহজনে ক'লে মাংস খাওঁ। বহুদিন হ'ল মাংস তেনেকৈ খোৱা হোৱা নাই। মই ক'লোঁ ঠিক আছে হ'ব, তাকে মাংস ল'বলৈ বুলিয়ে গৈ আছোঁ আৰু মৰাণ টাউনখন অলপমান আপোনালোকক দেখাই দিছোঁ। এয়া পালোহি ৰুম আৰু কিনো বজাৰ কৰিলোঁ আপোনালোককো শ্বেয়াৰ কৰোঁ বুলি অকণমান দেখাই দিলোঁ। মানুহজনলৈ মাংস, এয়া গাহৰি মাংস হয়। তাৰপিছত মই ল'লোঁ লিচি জুচ দুটা আৰু চিপছ আৰু সৰু ভুজিয়া পেকেট ল'লোঁ। আহি পাই কাপোৰ কানি সলাই পটাপট দুপৰীয়া সাজ বনাবলৈ লৈছোঁ, কাৰণ ৰাতিপুৱা ব্ৰেড আৰু চাহ খাই যোৱাই হয় আমি। তো সেয়া গাহৰি মাংসত এতিয়া মই গৰম পানী ঢালি আছোঁ আৰু কেনেকুৱা লেতেৰা ওলাইছে চাওক। আৰু বহুত দিন হ'ল জহা চাউলৰ পোলাও খাম বুলি ভাবিছিলোঁ, কিন্তু পোলাও খোৱা নহ'ল আৰু জহা চাউলৰ ভাতকে বনালোঁ। এয়া চাউল অকণমান আপোনালোকক দেখাই দিলোঁ আৰু এয়া গাহৰি মাংস মই বনাই গৈছোঁ পটাপট, সকলো কাটি মেলি লৈছিলোঁ। ভিডিঅ'ত দেখুওৱা নহ'ল যিহেতুকে বহুত সময় হৈ গৈছে। এয়া মোৰ গাহৰি মাংসৰ ফাইনেল ৰিজাল্ট কেনেকুৱা হৈছে কালাৰ জনাব। আৰু আজি খাবলৈ খুবেই টেষ্টি হৈছিল, বহুতেই ভাল হৈছিল খাবলৈ আৰু দেখিবলৈও বহুত ধুনীয়া হৈছিল। আৰু এয়া মোৰ গাহৰি মাংস হ'ল আৰু মোৰ ভাতো হৈ গ'ল। এই প্ৰথমবাৰ মই জহা চাউলৰ ভাত বনাইছোঁ, তো আপোনালোককো দেখাই দিওঁ বুলি অলপ ভাবিলোঁ এয়া। আৰু আজিৰ দুপৰীয়া ফাইনেল থালিখনৰ, এয়া থালিখন কেনেকুৱা হৈছে প্লিজ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু নতুন যিসকল ভিউৱাৰ্ছ আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি হ'ল 21 তাৰিখ, খালি ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল, যাৰ কাৰণে ভিডিঅ'টো একেবাৰে সৰু হ'ল আৰু আপলোডো দিব নোৱাৰিলোঁ। এডিটিঙো কৰিবলৈ বহু বাকী আছিল। আৰু কালিৰ ভিডিঅ'টো আৰু আজিৰ ভিডিঅ'টো সেইকাৰণে আপোনালোকে এতিয়া চাবলৈ পাইছে, এড কৰি দিলোঁ ভিডিঅ'টো। এয়া ৰাতিপুৱা শুই উঠিয়ে বাচন ধুইছোঁ আৰু আজি বাচন ধুবলৈ বহু সময় লাগিল। কালি গাহৰি মাংস খোৱা বাচন চব অইলি হৈ আছে, যাৰ কাৰণে অলপ সময় লাগিল। এয়া কথা পাতোতে বাচন ধোৱাও হৈ গ'ল আপোনালোকৰ লগতে। আৰু এয়া আহিলোঁ ঝাৰু মাৰিবলৈ। কিনো সদায় একেখিনিকে দেখাম আৰু উপায় নাই, ব্লগ ভিডিঅ', ঘৰতে থকা মানুহ, বেকাৰ মানুহ। আৰু একেবাৰে আহিলোঁ আকৌ চাহ খোৱা পৰ্বলৈ। মনে মনে দেখালোঁ আজি হাজবেণ্ডকো গম নোপোৱাকৈ, সন্মুখৰ পৰা প্ৰথমবাৰ মানে মনে তাকো।
বগা সৰিয়হ আৰু 2টা জলকীয়া লৈছোঁ। এইখিনি পিচিব লাগিব এতিয়া, আৰু পিচি লওঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া কেৰাহীত তেল গৰম হ'বলৈ দিছিলোঁ আৰু ক'বলৈ থাকিল নিমখ আৰু হালধি পটলত সেনাই থৈছিলোঁ, আৰু এয়া দেখাইছোঁ পটলৰ গাত এনেকৈ সৰু সৰুকৈ কাটি দিব লাগে যাতে নিমখ আৰু হালধিটো ধুনীয়াকৈ ভিতৰলৈ সোমাই যায়। পটলকেইটা ধুনীয়াকৈ কালাৰ নহালৈকে ভাজি থাকিব লাগিব। এয়া চাওক, মোৰ প্ৰায় 1 মিনিটৰ ওচৰা-ওচৰি হৈছে আৰু ইয়াৰ ধুনীয়া কালাৰ এটা আহিছে পটলৰ গাত। আৰু ইয়াতকৈ মই ৰংটো ৰঙচুৱা কৰিম আৰু অকণমান সময় ধৰি ফ্ৰাই কৰিম। আৰু এয়া মোৰ দেখিছেনে 2 মিনিটমানৰ পাছত ধুনীয়া ৰং এটা আহিছে। মই ইমানতে নমাম, আৰু আপোনালোকে যদি ইয়াতকৈ ৰংটো যদি চোকা কৰিব বিচাৰে আৰু অলপ সময় ভাজিব পাৰে। মোৰ কেৰাহীত তেলখিনি অভাৰ গৰম হ'ল, যাৰ কাৰণে মই মাষ্টাৰ পেষ্টখিনিত মই এনেকৈ পানী দি পিনে তেলত দিলোঁ। আৰু আপোনালোকে মাষ্টাৰ পেষ্টখিনি ডাইৰেক্ট অকণমান তেলত ভাজিব। অকণমান শুকাই অহাৰ পাছত নিমখ হালধি দিলোঁ। নিমখ হালধি দি আকৌ অকণমানে অলপ সময় ভাজিব লাগিব। এয়া মোৰ ভাজি হৈ গ'ল। ভাজি পেলাই এয়া দিছোঁ পানী দি অকণমান সময় ৰ'ব লাগিব, এটা উতল অহালৈকে। উতল অহাৰ পাছত পটলকেইটা এনেকৈ দি আপোনালোকে যিমানখিনি গ্ৰেভি থয় আপোনালোকৰ ইচ্ছামতে ৰাখিব, আৰু পটল ৰেচিপি ৰেডি। এয়া পটল ৰেচিপিৰ ফাইনেল লুক।